কবিতাৰ শিৰোনাম সাম্প্ৰতিক অসম। ৰচনা জিতুল খনিকৰ। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। সাম্প্ৰতিক অসম। ক'লা ডাৱৰে আৱৰা স্বাৰ্থং দেখি লোকৰ সাঁতোৰাত বন্দী জনতা। কুৰুকি কুৰুকি সোমাই স্বাৰ্থং দেখি তলে। অসমীয়াই ৰঙা কলিজাত বাৰম্বাৰ কৰি গৈছে পদাঘাত। আজি চাৰিওফালে জ্বলে পৈশাচিক ৰণদংকাৰ। নিৰাপত্তাহীন জনতা জোৱাৰ ভাটাৰ দৰে অসমীয়া জাতি সত্তাৰ। জাতি মাটি আৰু ভেটি সুৰক্ষাৰ এখন নাটক। মঞ্চৰ বাহিৰে ভিতৰে অন্ধভক্তৰ ভিৰ। অভিনেতাৰ নিখুঁত অভিনয়, পাই হেৰুৱাৰ বেদনা। চিন্তাক্লিষ্ট জনতা নিজৰ অস্তিত্ব ৰক্ষাৰ হেতু হেংদান লোৱাৰ দুৰ্বাৰ হেঁপাহ। নেতৃত্ববিহীন জনতা মৌন বিষণ্ণ। নিসংগ সন্ধ্যাৰ এন্ধাৰত ইহঁত যেন ক'ৰবাত হেৰাই গৈছে। ধন্যবাদ।